গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জামুগুৰি নাচামিজ ব্লগছলৈ আৰু কি খবৰ বাৰু আপোনালোকৰ ভালনে আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো বাৰু ভালেই আৰু এতিয়া সময় প্ৰায় 10:30 মানেই বাজিল ৰাতিপুৱা কাম চামখিনি কৰিলোঁ কৰি আজৰি হ'লোঁ এতিয়া খাম ৰুটি আৰু আচাৰ আৰু তাৰ লগতে আমাৰ বৌজনী আহিছে বৌজনীৰ লগত বৌৰ আচলতে বিয়া আচলতে বুঢ়া বিয়া বুলি ক'ব পাৰি বুঢ়া বিয়া বিয়াত এতিয়া তাই মই যাম কাপোৰ দোকানলৈ কাপোৰ চাবলৈ গতিকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকিব আৰু আমি খাই লওঁ তেতিয়াহ'লে ৰুটি গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব মই ৰুটি এখনে আৰু লাল চাহ লৈছোঁ একাপ ঠিক আছে গতিকে খাই লওঁ চাই থাকিব ভিডিঅ'টো আগলৈ হ'ব বাৰু বাচোন গৈ লওঁ ব্লাউজৰ পিচ আৰু চাদৰখন এখন আন্ধাৰত উঠিছে এইখন এনেকুৱা ডাঙৰ ডাঙৰ ফুল আছে এযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি আপোনালোকে জনাব দেই আৰু এযোৰ কাপোৰযোৰ বৌয়ে চইচ কৰিলে কৰি আনিলে আপোনালোকক দেখুৱাইছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই কেনেকুৱা পালে কাপোৰযোৰ দেখি আৰু মোৰ বাৰু পচন্দ হৈছে কাপোৰযোৰ আৰু যিহেতু তাই পিন্ধিব ন বিয়াত গতিকে তাই পচন্দটো বিশেষ দৰকাৰ সেইকাৰণে তাইক মাতি দিলোঁ বৌক মাতি দিলোঁ আৰু তাই চইচ কৰি কাপোৰযোৰ আনিলে এতিয়া যাম আমি টেইলাৰ তালৈ যাম গৈ পেলাই কাপোৰযোৰ দি থৈ আহিম চিলাবলৈ তাইকো লৈ যাম লগতে জোখমাখিনি দিবলৈ আৰু লগতে মোৰো কুৰ্তা দুটামান ফিটিং কৰিবলগীয়া হৈ আছে সেইখিনিও মই কৰি আনোগৈ গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকিব চিলাবলৈ নাই কাটি দিলোঁ আৰু চেণ্টাৰৰ পৰা আহিলোঁ আহি কামখিনি হ'ল এতিয়া তাইক ঘৰ আহিলোঁ আহি তেনেকুৱা এটা লগৰজনীও আহিল তাৰপিছত এতিয়া আহিছে তাইক আগবঢ়াই থৈ আহোঁগৈ তাইৰো কেইটামান বজাৰ আছিলে চেণ্টাৰত কৰিলে গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকিব আগলৈ 10টা বাজি গ'ল আৰু ৰাতিপুৱা যিহেতু দেখিছে এটা ৰুটি খাই আছোঁ ভোকো লগা নাই খাবলৈ মন যোৱা নাছিলে এতিয়া অকণমান ভোক লাগিছে সেইকাৰণে যাওঁ ভাতকেইটা খাই লওঁ গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে আগলৈকে আৰু টেইলাৰ তাত গ'লোঁ গৈ কাপোৰখিনি দি থৈ আহিলোঁ তাৰ যিজনী মেইন বা হয় দোকানী তাই অহা নাই কাৰণে কাপোৰখিনি চমজাই থৈ আহিছোঁ আৰু আকৌ এপাক যাব লাগিব গৈ জোখমাখিনি দি থৈ আহিম গতিকে ঠিক আছে ভিডিঅ'টো চাই থাকিব এইটো দেখিছে এইটো ঠাণ্ডা যিহেতু পৰিছে এতিয়া এইটো গৰম পেণ্ট আনিলোঁ পিন্ধিবলৈ কেনেকুৱা লাগিছে বাৰু ক'বচোন পেণ্টটো জনাব মানে ডিজাইনটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এয়া সেইটো দীঘল পেণ্ট হয় কাপোৰটো মানে বহুত উমাল হয় দেই একদম ধুনীয়া কাপোৰটো দেখি পচন্দ লাগিল পেণ্টটো সেইবাবে এইটো লৈ আহিলোঁ গতিকে এয়া দিয়া ঠিক আছে জনাবচোন কেনেকুৱা লাগিছে পেণ্টটো বাজিলে আৰু সময় 4টা বাজিলে তাইও বৌ গ'লগৈ আৰু ময়ো তাইৰ লগতে ওলাই গ'লোঁ চেণ্টাৰলৈ ওলাই গৈ টেইলাৰলৈ গ'লোঁ গৈ মোৰ যিখিনি কাপোৰ আছিলে ফিটিং কৰিবলৈ সেইখিনি কাপোৰখিনি মই ফিটিং কৰি আনিলোঁ গতিকে ঠিক আছে ভিডিঅ'টো আজি দিনটো ইমানখিনিয়ে আছিলে আচলতে কি কৰোঁ কি নকৰোঁ দিনটো সেইখিনি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে ঠিক আছে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে আৰু যিসকল লোকে মোৰ ভিডিঅ'টোত নতুন ভিজিট কৰিছে সেইসকল লোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ গতিকে ঠিক আছে আজিলৈ আহিছোঁ আৰু আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ গতিকে তেতিয়ালৈকে সকলো ভালে থাকক সেইটোৱে আশা কৰোঁ গতিকে বাই বাই